নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ড আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। সকলো পৰিয়ালকে দিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ লগতে আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰাইভেট হাস্পতালত ৰেচন কাৰ্ড দেখুৱালে প্ৰদান কৰিব লাগিব চিকিৎসা সেৱা। বিনামূলীয়াকৈ প্ৰদান কৰিব লাগিব চিকিৎসা সেৱা। ৰেচন কাৰ্ড দেখুৱালে বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। এটকাও দিব নালাগে চৰকাৰী হাস্পতাল অথবা ব্যক্তিগত হাস্পতালক। এতিয়া ৰেচন কাৰ্ডৰ চাউলৰ লগতে উপলব্ধ হ'ব চিকিৎসা সেৱাও। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব 100খনকৈ আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ডৰ পৰিৱৰ্তে ৰেচন কাৰ্ডখন লৈ যাব পাৰে হস্পিতাললৈ। দুয়োখনৰ যিকোনো এখন কাৰ্ড নিলেই হ'ল হাস্পতাললৈ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ইজৰাইলৰ চহৰে চহৰে সন্ত্ৰাসবাদী সংগঠন হামাছৰ নৰসংহাৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মাতৃ পিতৃৰ সন্মুখতে পুত্ৰ জীয়ৰীক হত্যা কৰিছে হামাছ সন্ত্ৰাসবাদীয়ে। এদিনতে ইজৰাইলৰ 30 গৰাকী সৈনিকৰ মৃত্যু হামাছৰ আক্ৰমণত। উচিত প্ৰত্যুত্তৰ দি পেলেষ্টাইনৰ গজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। ইজৰাইলৰ আক্ৰমণত হামাছৰ 400 গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু। ইজৰাইলত আবদ্ধ মেঘালয়ৰ 27 গৰাকী ইছলামিক তীৰ্থযাত্ৰী। প্ৰায় 300 ইজৰাইলৰ নাগৰিকৰ লগতে থাইলেণ্ডৰ পৰ্যটকক বন্দী হামাছৰ। প্ৰতি মুহূৰ্ততে ইজৰাইল পেলেষ্টাইনত বাঢ়িছে মৃত্যু হোৱা লোকৰ সংখ্যা। ধ্বংসস্তূপত পৰিণত হোৱা গাজা চহৰতো এতিয়া ভয়ংকৰ পৰিস্থিতি। গাজা চহৰৰ এটা মছজিদ ভাঙি চুৰমাৰ কৰিলে ইজৰাইলৰ সৈনিকে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিজেপিক ধূলিসাৎ কৰি বৃহৎ জয়ৰ দিশে কংগ্ৰেছ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। লাডাখত বিজেপিক চেৰ পেলাই কংগ্ৰেছৰ অগ্ৰগতি। লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ চমক। 26খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। বৰ্তমানলৈকে 8খন আসন লাভ কৰিছে কংগ্ৰেছে। মাত্ৰ 2খন আসনহে এতিয়ালৈকে লাভ কৰিছে বিজেপিয়ে। কংগ্ৰেছৰ মিত্ৰ দল নেশ্যনেল কনফাৰেন্সে লাভ কৰিছে 6খন আসন। কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পিছত পাহাৰ পৰিষদৰ এয়া প্ৰথমটো নিৰ্বাচন। 4 বছৰৰ মূৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত শক্তি দেখুৱালে কংগ্ৰেছে। কিছুদিন পূৰ্বে বাইকেৰে লাডাখ ভ্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে। জম্মু কাশ্মীৰৰ জনতাই আদৰণি জনাইছিল কংগ্ৰেছৰ যুৱৰাজক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, প্ৰপত্ৰ পূৰণ কৰক আৰু লাভ কৰক চৰকাৰৰ 10,000কৈ টকা। 40 লাখ মহিলাৰ বেংক একাউণ্টত 10,000কৈ টকা প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। পূজাৰ পাছতে প্ৰপত্ৰ পূৰণ কৰিব লাগিব মহিলাসকলে। প্ৰপত্ৰত উল্লেখ কৰিব লাগিব কি ব্যৱসায় কৰিবলৈ লাগিব ধন। প্ৰপত্ৰত দিব লাগিব বেংক একাউণ্টৰ সবিশেষ। এই 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে বেংক চৰকাৰৰ পৰা পুনৰ প্ৰেৰণ কৰিব ধন। আত্মসহায়ক গোটৰ মহিলালৈ এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্ততে ইজৰাইলৰ ভূমিত পৰিব পাৰে 50,000ৰো অধিক ৰকেট। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। হামাছৰ পিছত ইজৰাইলৰ সন্মুখত আন এক বিপদ। ৰকেট আক্ৰমণ কৰিবলৈ সাজু লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ। হামাছক পূৰ্ণ সমৰ্থন ইছলামপন্থী সংগঠন হিজবুল্লাহৰ। অধিক ভয়ংকৰ হৈ পৰিছে ইজৰাইল পেলেষ্টাইনৰ মহাযুদ্ধৰ পৰিস্থিতি। হামাছক নিঃশেষ কৰাৰ সংকল্প লৈছে ইজৰাইলে। গাজাত নিহত হৈছে বহু ইজৰাইলী সেনা। বৰ্তমানলৈ ইজৰাইলৰ 350 জন নাগৰিকৰ মৃত্যু। গাজাত থকা ডাঙৰ ডাঙৰ অট্টালিকা এফালৰ পৰা বোমাৰে উৰুৱাই দিছে ইজৰাইলে। হামাছ সন্ত্ৰাসবাদী থকা ঘাটি এটা এটাকৈ বিচাৰি উৰুৱাই দিছে ইজৰাইলী সেনাই। লেবাননত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে আক্ৰমণ কৰিছে ইজৰাইলক। হিজবুল্লাৰ ঘাটিতো ড্ৰোন আক্ৰমণ ইজৰাইলী সেনাৰ। ইজৰাইলক ধ্বংস কৰিবলৈ হিজবুল্লাই মজুত ৰাখিছে 1,30,000ৰো অধিক ৰকেট। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে এখন পত্ৰই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভূপেন বৰালৈ পত্ৰ লিখিলে পীযুষ হাজৰিকাই। অমৃত কলহ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ লোৱা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি কি? বিগত সময়ত চৰকাৰী কাৰ্যসূচীলৈ আমন্ত্ৰণ নকৰাৰ বাবে আপত্তি দৰ্শাইছিল কংগ্ৰেছে। কংগ্ৰেছ বিধায়কে চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ বাবে কিয় বেয়া পাইছে? চৰকাৰী কাৰ্যসূচীত কংগ্ৰেছী বিধায়কক আমন্ত্ৰণ কৰিব লাগে নে নালাগে বুলি প্ৰশ্ন পীযুষ হাজৰিকাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ইজৰাইল আৰু ভাৰতৰ মাজত চলাচল কৰা সকলো বিমান বাতিল। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ বাবে বিমান বাতিলৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ। 14 অক্টোবৰ পৰ্যন্ত বিমান সেৱা বাতিলৰ সম্ভাৱনা। ইজৰাইলত হামাছৰ আক্ৰমণৰ পাছত এয়াৰ ইণ্ডিয়াৰ এই বিশেষ সিদ্ধান্ত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত চৰকাৰৰ ডাঙৰ অফাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। 16 অক্টোবৰত 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাক বিতৰণ কৰা হ'ব NOC। ভৱিষ্যতেও এইসকল ঋণী মহিলাই ল'ব পাৰিব ঋণ। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফৰ কাম কাজ আৰম্ভ কৰিছে চৰকাৰে। ইয়াৰ পিছৰ পৰ্যায়ত এইসকল মহিলাক দিয়া হ'ব সকাহ। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ নিতৌ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।